আজি আমাৰ ধুনুৰ স্কুলত প্ৰগ্ৰেম আছে গতিকে আমি দুয়ো তাতে যাব ওলাইছো আৰু আপোনালোকে আৰু আমি যাই আছো আমি যাব ওলাইছো ये पास्ती में और हम स्कूल पे जाएंगे तो बहुत मज़ा आएगा मेरा दोस्त को भी आपको दिखा दूँगा এয়া আমি স্কুল আহি পালোঁ আৰু এয়া মই বাবাক স্কুলত থৈ মই ঘৰলৈ যাম আৰু নিব আহিব লাগিব তাক আৰু সৌখন যে দেখিছে গেটখন তালৈকে যাব পাৰিম ভিতৰত আমাক যোৱা এলাউ নকৰে আজিকালি আৰু কিবা যদি অফিচিয়েল কাম থাকে তেতিয়া অৱশ্যে যাব পাৰি কিন্তু এনে বেলেগ কাৰণত ভিতৰত সোমাব নিদিয়ে গতিকে ভিতৰত মই যাব নোৱাৰিম আৰু মই ঘৰৰ পৰা আহিলোঁ বাবাক নিবলৈ এয়া মোৰ ফ্ৰেণ্ড ৰেখা আৰু প্ৰিয়াংশু বাবাৰ ফ্ৰেণ্ড আৰু অহাৰ টাইমত ঘৰৰ পৰা অহাৰ টাইমত তাৰমানে ভিডিঅ' কৰা নহ'ল গতিকে আৰু নিব যেতিয়া আহিছোঁ স্কুটিলৈ অহা নাই আমি এতিয়া বেটেৰী ৰিক্সাত উঠিছোঁ আৰু বাবাৰ ফ্ৰেণ্ড এজনো আছিলে তাৰ মাক অহা নাই আজি সেইকাৰণে আমাৰ লগতে ওলাইছে ৰূপজ্যোতি আৰু তাক মোৰ লগতে লৈ যাম সিহঁতক সুধি আছিলোঁ মানে প্ৰগ্ৰেম কেনেকুৱা হ'ল কাৰ বেছি ভাল হ'ল সিহঁতৰ কেনেকুৱা হৈছে আৰু সিহঁতে কি উত্তৰ দিছে শুনকচোন আমার ভালো হয় না বেলেগর ভালো কাৰ বেছি ভাল হৈছে আমার ভালো হয় না বেলেগর হয়েছে কাৰ ভাল হৈছে নামটো নাম না জানো আমার তো এলএলকেজি ফাইনেলি আমি ঘৰ আহি পালোঁ হাই বাৰ্থডে বয় हैप्पी बर्थडे थैंक यू बोलो थैंक यू को थैंक यू वेलकम क्या हुआ मातृ এনেকুৱা ড্ৰেছত আছে এতিয়াও অৱস্থা নাই এয়া আমাৰ ভণ্টি এইবিলাক কৰি আছে ফাৰ্ষ্ট তাইকে দেখুৱাওঁ কি হ'ব দে আৰু আহিয়ে মই চাহ দিয়াত ব্যস্ত হ'লোঁ এয়া পেহীয়েক এইজনী কোন জানেনে এইজনী হৈছে আমাৰ হিয়া ভাগিনীজনী আৰু সেয়া হৈছে দীক্ষিত কুমাৰ যাৰ আজি বাৰ্থডে আছে এয়া বাৰ্থডে কেক আৰু এয়া কেক কাটিঙৰ পৰ্ব আৰু চাওকচোন তাই কিমান ভয় কৰিছে মানে চবতে ভয় লাগে তাইৰ ভয় লগাৰ কাৰণটো হৈছিলে তাত মানে ল'ৰা ছোৱালীবিলাকে বেলুনবিলাক ফুটাই আছিলে আৰু সেই শব্দটোৱে তাই ভয় কৰিছে আৰু ভয়টো চাওকচোন এইটো হৈছে মোৰ ল'ৰাটো আৰু সি জেঠীয়েকক মানে গালত লগাব খোৱাৰ একো মানে টাৰ্গেট নাই মানে কাক লগাব কি কৰিব আছে কেকবিলাক লগাই দি আছে তাই পুৰা আৰু এয়া হৈছে ধুনীয়াকৈ হাঁহি আছে আৰু এয়া হৈছে চাহৰ নাস্তা যিহেতু চাহ দি আছোঁ গতিকে এইখিনিও দেখাই দিলোঁ আৰু এয়া হৈছে মাজু জাজনী ভিনদেউ আৰু মই চাহ দি আছিলোঁ 2 দিন আছে হাতত মাত্ৰ হাঁহি আছিলে আৰু ভণ্টিয়ে সিহঁতক চাহ দি আছিলে তাই আৰু নাস্তা সিহঁতে জিলিকি আছে আৰু আমাৰ ভিনদেউৰ মচন চাওকচোন তাত হেৰি কলগেটটো ব্যৱহাৰ কৰিব আপোনালোকে দিছে আৰু এয়া চাওক কি পাব সুধিছে মই কি পাব এমৱেৰ যদি এডভাৰটাইজ মাৰে
এয়া প্ৰথমতে সৰু ল'ৰা ছোৱালীকেইটাক খাব দিছে আৰু সিহঁতে খোৱাত ব্যস্ত হৈ আছে। কেনেকুৱা হৈছে মই সুধি আছোঁ সিহঁতক আৰু সিহঁতে ভাল হোৱা বুলি কৈ আছে। মজা। আৰু গাইজ আমি ভাত খাব বহিছোঁ। বাইদেউ, ভিনদেউ আৰু ভণ্টি, মই খাব বহিছোঁ আৰু এইখিনিতে মই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।